নমস্কাৰ আপোনালোকে চাই আছে অনুপম দাস ব্লগ। আজি আমি ফৰকাটিঙৰ পৰা হায়দৰাবাদ গৈ আছোঁ। ৰাস্তাৰ প্ৰতিটো ষ্টেচন প্ৰতিটো সুন্দৰ সুন্দৰ ঠাই আপোনালোকে চাবলৈ পাব। লগতে হায়দৰাবাদৰ সকলোতকৈ ফেমাছ সকলোতকৈ জনপ্ৰিয় হাইটেক চিটিৰ কিছু দৃশ্য, লগতে আপোনাৰ চাৰমিনাৰ, ফিল্ম চিটিকে ধৰি হায়দৰাবাদৰ প্ৰত্যেকটো সুন্দৰ জেগা মোৰ চেনেলত দেখিবলৈ পাব। চাই থাকিব অনুপম দাস অল ইন অন ব্লগ। আৰু যদি মোৰ চেনেলত নতুন তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ পৰা হায়দৰাবাদৰ যাত্ৰাটো চাবলৈ আপোনালোকে আজিয়েই ছাবস্ক্ৰাইব কৰক অনুপম দাস অল ইন অন ব্লগ। বন্ধুসকল, আজিৰ পৰা আমাৰ যি জাৰ্ণি আৰম্ভ হ'ব তাৰ কাৰণে আমি বৰ্তমান বেগ পেকটো কৰি ল'লোঁ। আপোনাৰ এইটো বেগত আমি এনেকৈ ধৰক কাপোৰ চাপোৰ ভৰালোঁ। এইটো কিছুমান কিবা এটা বস্তু ভৰাইছোঁ। তাৰপৰা ইয়াত আমি কাপোৰ চাপোৰ ভৰালোঁ। চ' এইবিলাক আমি আমাৰ আজিৰ পৰা যিটো জাৰ্ণি হ'ব তোমাৰ গোলাঘাটৰ পৰা হায়দৰাবাদ জাৰ্ণি, আপোনালোকে যাওঁতে প্ৰত্যেকটো জেগা দেখিবলৈ পাব, প্ৰত্যেকখন ঠাই দেখিবলৈ পাব। লগতে হায়দৰাবাদৰ সুন্দৰ সুন্দৰ জেগা যেনেকৈ আপোনাৰ চাৰমিনাৰ বা আপোনাৰ লেক পাৰ্ক ধৰি হায়দৰাবাদত যিমানখিনি ভাল বস্তু আছে সকলোখিনি দেখাম। আমাৰ এইটো বেগত আমি লৈছোঁ, তাতে এইখন মোৰ ডায়েৰী বুক হয়। এইখন মই ডায়েৰী বুকখন দেখাই দিছোঁ আপোনালোকক। এইবিলাক মোৰ ডায়েৰী বুক। মই বিশেষ কবিতা লিখি ভাল পাওঁ কাৰণে এইবিলাকত চব কবিতাই আছে। ডায়েৰীত মই মাজে মাজে কবিতা লিখোঁ। চ' এইটোত মোৰ কিছুমান যাৱতীয় নথি পত্ৰ ল'লোঁ। তাৰপৰা আপোনালোকে হয়তো দেখি আছে এইবিলাক ATM কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, আপোনাৰ ATM 2টা 3টা এই 4টা ATM কাৰ্ড, আপোনাৰ ইউকো, ICI আৰু আপোনাৰ SBI। চ' এইবিলাক লৈ ল'লোঁ। এইটো এনেই আপোনাৰ ধৰক চেল্ফি ষ্টেণ্ড, মাইক, ট্ৰাইপড। আমাৰ এইখিনি বেগ পেক হৈ গৈছে। আপোনালোকে সকলোৱে চাব ভিডিঅ'বিলাক কেনেকুৱা লাগে কি কথা। লগতে এইডাল চাৰ্জাৰ আমাৰ অলৰেডি গোটেইখিনি বেগ পেক হৈ গৈছে। চ' আমি জাৰ্ণিটো আৰম্ভ কৰিম ইয়াৰ পৰা 5 বজাত। আপোনালোকে সম্পূৰ্ণ জাৰ্ণিটো চাব। আমি পাৰ্টকৈ দিম, 1 পাৰ্ট 2 3 তেনেকৈ দিম। আপোনালোকে সম্পূৰ্ণ জাৰ্ণিটো চাব। এয়াই আছিল আমাৰ বেগ পেক। বৰ বিশেষ একো নিনো, এইবিলাকে বস্তু নিম আৰু ধৰা আমাৰ ভিডিঅ'ৰ কাৰণে ধৰক কিছুমান বস্তু নিম। চ' আপোনালোকে সম্পূৰ্ণ জাৰ্ণিটো চাব। আৰু যদি আপোনালোকে জাৰ্ণিটো ভাল পায় আপোনালোকে বেলেগকো চাবলৈ আপোনালোকে সুবিধা কৰি দিব। ধন্যবাদ। ওলাইছোঁ যে তাৰ কাৰণে থ'বলৈ আহিছে চাওক আমাৰ। হেল্ল' চে হেল্ল' চে হেল্ল'। এই আমাক থ'বলৈ যোৱা গাড়ী দেই। আমাৰ ষ্টেচনলৈ যোৱা বৰ্তমান গাড়ী এয়া বিকাশ ভাই গাড়ী চলাইছে দেই। বিকাশ ভাই এয়া আছে হাই কৈছে। আমাৰ লখিমপুৰ গাঁৱৰ পৰা এয়া ওলাইছোঁ ফৰকাটিং অভিমুখে, যিটো আপোনালোকে যাত্ৰা হ'ব আমাৰ ফৰকাটিং টু হায়দৰাবাদৰ প্ৰতিখন ডিষ্ট্ৰিক্ট প্ৰতিটো ভাল জেগা প্ৰত্যেকটো জেগা আমি দেখাবলৈ চেষ্টা কৰিম। চাই থাকিব অনুপম দাস ব্লগ। আৰু লগতে মোৰ চেনেলটোত যদি নতুন আপোনালোকে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। মই প্ৰতিটো ভিডিঅ' পাৰ্ট ছিষ্টেমত দিম। আজি ফৰকাটিং পোৱালৈকে পাৰ্ট বনাম। নেক্সট আপোনাৰ বনাম ফৰকাটিং টু গুৱাহাটী। তেনেকৈ আমি বনাই যাম। গতিকে সকলোকে আকৌ এবাৰ কৈছোঁ যে যদি মোৰ চেনেলটো নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।